Hello guys, good morning from DhubriAssamvlog. আজি আমি আহিছো সাৰেশ্বৰ বিলৰ ওপৰত পিকনিক খাব আহিছো। একদম পুৰা ফুল পাৰ্টি সাটি একদম গাড়ী সাৰি ডিজে সিজে লৈ আহিছো আপোনালোকক একদম ফুল এনজয় দেখাম। আৰু আমাৰ লগত আছে ছাৰ একদম পুৰা এনজয় হ'ব। এতিয়া মানে ভাত সবজি হোৱা নাই একদম হলে মানে পুৰা পাৰ্টি সাটি একদম গান চান মানে বহুত এনজয় হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আপোনালোকক এটা বস্তু মানে এয়াৰপৰ্ট ৰূপসী এয়াৰপৰ্টখন আপোনালোকক দেখাবলৈ লৈ গৈ আছো। ইমান টাইমতে আমাৰ পুৰা ডেকৰেশ্যনটো ৰেডি হৈ যাব। আপোনালোকক ৰূপসী এয়াৰপৰ্টখন পুৰা ধুনীয়াকৈ দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম পুৰা বাছেৰে একদম স্কুলৰ ষ্টুডেণ্ট চব মানে ইফালে একদম স্কুলৰ ষ্টুডেণ্ট আহিছে একদম পিকনিক খাব। একদম ধুনীয়া মানে কি ক'ম আৰু একদম ধুনীয়া প্লেচ পিকনিক প্লেচ মানে পিকনিক প্লেচে আৰু মানে আগতেতো এইবোৰত একদম জংঘল আছিলে জংঘলে আছিল। তাৰপিছত জেচিবিৰে একদম জংঘল চাফা কৰি পিকনিক প্লেচ এটা বনাইছে ধুনীয়া এটা পিকনিক প্লেচ। সকলোৱে আহে সদায় এটা দুটা বাছ আহি থাকে এনেকৈ। ৱাও আজি আমি আহিলোঁ ফাইনেলি পিকনিক খাব আহিলোঁ। আৰু এইফালে আছে দুটা বাই আৰু মোৰ লগত আছে এই বাইজনীয়ে ক'ব কেনেকুৱা লাগিছে এই পিকনিক প্লেচখন কেনেকুৱা। অ' বাই কেনেকুৱা লাগিছে ইয়াত জেগাখন? নমস্কাৰ, মোৰ নাম মিছ চামিলি ৰায়। মই মানে ইয়াত আহিছোঁ কাৰণ হ'ল পিকনিক খাবলৈ আহিছোঁ। ৰূপসী পাৰ্ক বুলি কয় আৰু ইয়াত আহি আৰু ভালেই লাগিল মনটো। ইমান ধুনীয়া প্লেচ মই নাজানো, কেতিয়াও দেখা নাই আৰু মানে ভাল লাগিছে আৰু। বাই একদম পুৰা সাজি কুচি আহিছে পিকনিক খাবৰ কাৰণে পুৰা ৰেডি। হয়, আপোনালোকেতো আহিছে। অঁ আমিও আহিছোঁ। আমাৰ ডেকৰেশ্যনটো এই একদম এইফালে। তো আজি পুৰা এনজয় হ'ব গাইজ, আপোনালোকে চাই থাকক। পুৰা ধামাকা হ'ব, পুৰা ধামাকা। আপোনালোকে চাই থাকক। আৰু এতিয়া আপোনালোকক লৈ যাওঁ ৰূপসী এয়াৰপৰ্ট। কিহৰ এলাও নাই? ভিতৰত সোমাই এলাও নাই? কেতিয়াৰ পৰা? হা সিদিনা দেখোন সোমাই গ'ল। বৰ্তমান মই আছোঁ ৰূপসী এয়াৰপৰ্টৰ ভিতৰত যাব বিচাৰিছোঁ, কিন্তু গেটত চিকিউৰিটি গাৰ্ডে মোক ভিতৰত সোমাব দিয়া নাই। বহুত দুৰ্ভাগ্যৰ কথা। কেইদিনমান আগতে ইমান সৰহ মানুহ গৈছিলে ভিতৰত ফুৰি আহিছিলে, একো প্ৰব্লেম নাছিল। কিন্তু আজি মই আহিছোঁ ৰূপসী এয়াৰপৰ্টত ফুৰিবলৈ গৈ আছোঁ, কিন্তু দুৰ্ভাগ্য ফুৰা নহ'ল। ইয়াত চিকিউৰিটি গাৰ্ড আছে, চিকিউৰিটি গাৰ্ড আপোনালোকে চাইছে। গতিকে আপোনালোকৰ নাহিব। যদি আপোনালোকে কিবা ট্ৰিপত যাব বিচাৰে, কলকাতা গুৱাহাটী যাব বিচাৰে, ফ্লাইটেৰে যাব বিচাৰে, তেতিয়াহে ভিতৰত সোমাব পাৰিব আপোনালোকে, নহ'লে সোমাব নেদে। এনেকুৱা বিনা পাৰ্মিশ্যনত 4 চকা হ'লে যাব পাৰি। কিয় আমাৰ 4 চকা নাই, আমাৰ বাইক আছে, আমি বাইকেৰে যাব নোৱাৰিম? কথা হ'ল নেকি? এদিন মই চাইকেল লৈ আহিছোঁ, চাইকেলেৰে যাব দিয়া নাই। মানে এইবোৰ কি মানে চাইকেল মানে 4 চকা থাকিলেহে আমি যাব পাৰিম ভিতৰত, নহ'লে আমি যাব নোৱাৰোঁ। এনেকুৱা কথা নহয়। কি মানে চিকিউৰিটি বুজি নাপায় নেকি? আমি ফুৰিম আৰু আহিম, লগত আপি চাপি একো নাই। চাইছে আপোনালোকে মানে কিবা আগতে বোলে কিবা এটা ঘটনা হৈছিলে, আপিক লৈ গৈছে আৰু আপিয়ে ক'তবা কৈছিলে, তাৰপিছত এনেকুৱা কিবা এটা ঘটনা হৈছিলে। কিন্তু আজি আমাৰ লগত একো আপি চাপি একো নাই, কিন্তু আমাকো ভিতৰত যাব দিয়া নাই। কিবা আগতে এটা ঘটনা হৈছিলে, আমাকে ইছ্যু কৰি আছে এই ঘটনাটোত। মানে এইবোৰে আৰু। তো গাইজ আজিৰ ভিডিঅ'টো ইমানে। আজি আমাৰ যোৱা নহ'ল, কেতিয়াবা আমি ৱেলকাম বেক টু সাৰেশ্বৰ বিল। আমি আকৌ ইয়াত আহিলোঁ, এয়াৰপৰ্ট দেখা হ'ল আপোনালোকক। এতিয়া আমি আকৌ আহিলোঁ আৰু আমাৰ মাজত চবেই আছে। আমাৰ মাজত পুৰা ডেকৰেশ্যন মানে খোৱা লোৱা ইয়াত চলি আছে। আৰু এইফালে ইফালে ডিজে বাজি আছে। ৰাতি পুৰা ধামাকা হ'ব, ডান্স হ'ব, চং হ'ব, বহুত এনজয় হ'ব। আৰু ছাৰক সুধিম কেনেকুৱা লাগিছে। ছাৰ কেনেকুৱা লাগিছে? এই ছাৰ অ' ছাৰ, এয়া আমাৰ ছাৰ হয়। কেনেকুৱা লাগিছে? জাগাটো ভাল, এই নদীটো বহুত ডাঙৰ আছে আৰু কিছুমান বনাবলগীয়া আছে আৰু কি, কিন্তু যদি গুৰুত্ব লৈ পেলাই যদি বনায় পিছত আৰু ভাল হ'ব। এতিয়াও ভাল আছে, নদীটো বহুত ডাঙৰ আছে। ঠিক আছে, আমাৰ BTC এৰিয়াত পৰে।
আমি প্ৰথম আহিছোঁ আৰু যদি চান্স পাই আহিম আৰু ছাৰ আপোনাক কেনেকৈ লাগিছে? বহুত ভাল লাগছে মানে ইয়াত আহিলে মানে মনটো ফ্ৰেছ হৈ যায় আৰু কি আমিতো বহুত ভাল লাগছে আৰু নেক্সট বাৰত আমি ইয়াত আহিবৰ কাৰণে চেষ্টা কৰিম। অঁ ছাৰে কৈছে ইয়াত আহি মাইণ্ড ফ্ৰেছ হৈ যায়, সঁচা কথা। মানে ইয়াত আহিলে যিমান টেনশ্যন নাথাকক কিয় একদম মাইণ্ড ফ্ৰেছ হৈ যাব আপোনালোকৰ। মানে ইয়াত আপোনালোকে যদি আহিব বিচাৰে আহিব। আৰু প্ৰতি বছৰে ইয়াত সাৰেশ্বৰ বিল ফেষ্টিভেল হ'ব। আৰু এই যোৱা 13-14 তাৰিখত ফুড ফেষ্টিভেল হৈছিলে, কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ বাৰু। কিন্তু বহুত ধামাকা হৈছিলে ইয়াত, বহুত মজা হৈছিলে। মই ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি হ'ব আমাৰ ধামাকা। তো চাই থাকক, এনজয় কৰি থাকক, আমিও এনজয় কৰি থাকোঁ। আৰু এইফালে খুৰীকেইটা আছে। অঁ ইউটিউবাৰ আৰু এইটো খুৰা কেনেকুৱা লাগিছে আপোনাৰ? মাতো উল্টাছে কোনটো মানে ইয়াত আহি জেগাখন ভাল লাগিছে অলপ অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে ব্ৰেইনবিলাক ব্ৰেইন ক্লিয়াৰ হৈছে দেয়া হ'ব আস্তে আস্তে ভাল হ'ব দেই লাহে 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 ইমানে যদি ভাল লাগিছে লাইক কৰি দিব। ইমানতো সুস্থ থাকক, ভালে থাকক, বাই বাই।